চম্পল চান্দালা পাছালা চান্দা পান্দা চান্দা কি কৰি আছা মই যে গান গাগে পাচলি চিঙি আছো যা যা চাহ কাপ কৰি আনচোন যা এতিয়া চাহ বনাবলৈ সময় নাছে পাচলি চিঙি আছে তেৰিকা মোৰ ডিউটি আছে অ চাহ কাপ খাং যা ডিউটি আছে এটা কাম কৰক কি আপুনি ডিউটি মাৰি থাককচোন মই জেগাতে দি আহিছো তেৰিকা আজি ক'ত ডিউটি আছে তই জানা পুলিচে ক'ত ডিউটি আছে মই থানাতেতো দিব লাগিছে তেৰি আজি থিয়েটাৰত ডিউটি আছে থেতা কি থেতা থিয়েটাৰ নহয় অ থিয়েটাৰ নাটক মানে কি চাহ যে কৈছে তেনেকুৱা নাটক আছে আচ্ছা মই চাহ দিছো কিন্তু মোকো লগত দিব লাগিছে তেৰি তোক আৰু লগত কি আনিম মিছামি চাহ যা আপোনালোকে যে পোৱা ডিউটি মাৰিব মই যে পোৱা পিপিদাৰ লগতে ঘূৰি ফুৰিছো ছাৰে গালি পাৰিব তোক মিলি নাপাইছে যদি পাইছে মইতো কৈ দিছো কি পাঁচি পাঁচাবি লগত গালি পাইছে যা যা চাহকাপ দি সোনকালে যাম চাহ খাবলৈ মন আছে এটা কাম কৰকচোন কি আমি যে কৈছো 5 মাছটা চাহ খাই নালগে ও এতে চাহ খাই যাম এই চোন পাগলা দিগদাৰ কৰে এই দিব কি কৈ আছে দাড়ি কেইডাল ঠিক কৰি আছো বোলে পিছতো কৰিব পাৰিছে আগতে মাতকচোন ল কেকেদা কেকেদা ৰ মই কিবা কাম এটা কৰি আছো ঐ কি কৰিছা যাওঁ কেকেদা ওলাই নাহে কিয় হে দেৰি হৈছে কিয় তেটো ফালি আছে এনাম সময় ছাৰৰ ৰুমত কি কৰি আছে ছাৰৰ লগত কথা পাতি আছে ছাৰ ৰুমত নাই মই কেনেকে কথা পাতিলো আপুনিহে জানে ফোনত পাতিলো আচ্ছা হেৰি থিয়েটাৰ আৰম্ভ হ'বই ব'লক এই ৰ সময় আছে অকণ লাহে লাহে যা বেছি দেৰি হ'লে মই থিয়েটাৰ চাবলৈ নাপাইছো ইয়াক লৈ যাবি কেলে নিব লাগে যাক দিয়ক হে একো নহয় যাওক দিয়কচোন তই এনেকে কোপা চোপা বান্ধি যাবি চব খুলি খালি গৈছো ভালকে যাবি বহুত মানুহ হ'ব তাত আৰু যদি নাটক চোৱাৰ মাজত তোৰ ভোক লাগে তেতিয়া আপুনি চিন্তা নকৰিবচোন মই এগাল বস্তু যোগাৰ কৰি থৈয়ে দিছো চাহ আমাৰ দুটালৈকো আপোনালোকলৈ নহৈছে আধা মই খাইছো আধা বেচিছো পুৰা ঠাণ্ডা ন হেঙুল লুটি দিবি এবাৰ খালি এটা কাম কৰিবি ঢেৰ মানুহ হ'ব নহয় টৰ্চ এটা লৈ ল'বি কিয় চাহ যদি তই হেৰাই থাক টৰ্চটো লৈ তিৰপাললৈ পোহৰ মাৰি দিবি মই গম পাই যাম তই যে তলতে আছ হ'ব চাহ এই এটা কাম কৰো মই খালি ঘৰত সোমাই কাপোৰটো সলাই গৈ আছো ঘৰত আৰু কিয় যাব লাগে এই ছাৰেহে এতিয়া কৈছে কি কৈছে পূজাৰ সময়ত বিভিন্ন মানুহ ঘূৰিব পাৰেতো বেয়া ঠাণ্ডাত এজন চিভিল ড্ৰেছত যাওক CID টো কৰিব পাৰি হয় নেকি আচল চিয়া দিছো মই আছোৱেই তই চাহ বেচিবি নে CID কৰিবি নে নাটক চাবি আজি নাটকেই চাইছো চাহ তেতিয়াহ'লে ঐ সোনকালে আহি থাকিবি আপুনিহে সোনকালে আহক যাক ঐ ছাৰৰ একদম আঙুলি এৰি নিদিবি দেই বহুত মানুহ হ'ব ধৰি থাকিবি ব'ল এইটো দিয়কচোন